তই স্থিতপ্রজ্ঞ। কবিতার কথা গুরুজন আবৃত্তি হেমন্ত কলিতা। তই তই স্থিতপ্রজ্ঞ হিমন্ত ককাইদেউ, তই স্থিতপ্রজ্ঞ। পোহৰত এন্ধাৰ খেদি ফুৰা দিশভ্ৰান্ত পথিকৰ বাবে তইতো জোনাকী পৰুৱা। তোৰ পোহৰত আলোকিত হয় প্ৰতিটো ভগা জুপুৰিৰ এন্ধাৰৰ চৌপাশ। তইতো আশাৰ প্ৰদীপ অসমবাসীৰ বাবে। তইতো আশাৰ সঞ্জীৱনী, তইতো উন্নয়ন বিকাশৰ প্ৰতীক চিহ্ন। তোৰ বাদে আমি কাকনো আপোন বুলিম ককাইদেউ। তইতো উত্তৰ পূৰ্বাঞ্চলৰ সেনাপতি, তইতো উত্তৰ পূৰ্বাঞ্চলৰ সাৰথি। তোৰ বাদে আমি অসমীয়া কৰবাতে আধৰুৱা। কানে কানে শুনিছো, কানে কানে শুনিছো, তই হেনো ৰাজনীতি নকৰ। যিজনৰ ব্যক্তিত্বৰ বাবে সমগ্ৰ অসম উবুৰি খাই পৰে, সেইজনে জানো ৰাজনীতি ত্যাগ কৰিব পাৰিব ককাইদেউ? সেইজনে জানো ৰাজনীতি ত্যাগ কৰিব পাৰিব? ককাইদেউ, তোৰ হৃদয়ে জানো তোক অনুমতি দিছে? তোৰ আত্মাই জানো তোক অনুমতি দিব? না ককাইদেউ, না। তই ৰাজনীতি কৰিবই লাগিব। তই ৰাজনীতি নকৰিলে অসম আৰু পিছুৱাই যাব। মাতৃভাষা অসমীয়া কৰবাতে হেৰাই থাকিব ককাইদেউ, কৰবাতে হেৰাই থাকিব। হিমন্ত ককাইদেউ, মৃত্যুঞ্জয় সাৰথি আৰু যে কত কি, সেয়া তোৰেই জানো সৃষ্টি নহয়? টেট নিযুক্তি আৰু কত যে বিশাল আঁচনি, সেয়া তোৰেই মগজুৰ কৌশল নহয়নে? তেন্তে তই কিয় এৰিব খুজিছ ৰাজনীতি? প্ৰতিজন বিবেকবান অসমীয়াৰ হৃদয়ত সকলোৰে জোৱাৰ তুলি তই কিয় এৰিব খুজিছ ৰাজনীতি? তইতো বিবেকবান অসমীয়াৰ আদৰ্শ, তইতো দুখীয়াৰ ভগৱান। কেতিয়াবা দেখা পাব তোক লৈ সমালোচনা হয় টিভি চেনেলৰ টক শ্ব'। তোক লৈ যেন সন্তুষ্ট নহয় কিছুমান বুদ্ধিভ্ৰষ্টজীৱী। তইতো অসমীয়াৰ পোহৰ, তইতো স্বাভিমানী অসমীয়াৰ কবচ। তোৰ পিছত আৰু কেতিয়াও নাপাম বিচক্ষণতা দক্ষতাৰে ভৰা চতুৰ ৰাজনীতিবিদ। তই থাকিবই লাগিব অসম আৰু অসমীয়াৰ বাবে ক্ষমতা। তই নহলে সূৰ্যাস্ত হব খিলঞ্জীয়াৰ ভৱিষ্যত। তোৰ বাবে প্ৰতিনিয়ত সজীৱ হৈ নিবনুৱাৰ ভৱিষ্যত। তোৰ বাবেই প্ৰতিনিয়ত প্ৰাণ পাই মৰহি যোৱা ফুলৰ সুবাস। তোৰ বাবেই জ্বলে অসমবাসীৰ দুখীয়াৰ জুপুৰিত আশাৰ কিৰণ। তই ভৱিষ্যতৰ সপোনপতিগৰাকী বিবেকবান অসমীয়াৰ। তোক লৈ বিসম্বাদবোৰ চলিয়েই থাকিব। ডিঙিৰ শিৰ ফুলাই তোক কলংক বুলি কবলৈ কুণ্ঠাবোধ নকৰিব। কিন্তু তই যে অপ্ৰতিৰোধ, তই যে অসমৰ চাণক্য, সিহঁতে হয়তো বিবেকৰে ঢুকিয়েই নাপায়। হিমন্ত ককাইদেউ, তই আঁতৰিলে অসমৰ চাৰিসীমা হৈ ৰব অমাৱস্যাৰ ৰাতি। তই এৰিলে অসমৰ চৌপাশ হব ভোকাতুৰ। তই আঁতৰি গলে হয়তো হেজাৰ নিবনুৱাই আত্মহত্যা কৰিব। তোক লাগিবই ককাইদেউ, তোক লাগিবই। সত্যৰ অংগীকাৰ হৈ তই উঠিবই লাগিব। আমাৰ স্বাভিমানৰ প্ৰতীক হিচাপে তই ক্ষমতাত থাকিবই লাগিব। উন্নয়ন বিকাশৰ বাবে তই কৰিবই লাগিব ৰাজনীতি। তোৰ বাবে অসমবাসীৰ আপোন, অসমবাসীৰ তই হৃদস্পন্দন। তই থাকিবই লাগিব, তই কৰিবই লাগিব। সূৰ্যোদয়ৰ দৰে তই হবই লাগিব কৌটি মানুহৰ ভৱিষ্যত। জোনাকী পৰুৱাৰ দৰে তই হবই লাগিব হেজাৰ নিবনুৱাৰ পোহৰ। তই উজ্বলি উঠিবই লাগিব ভাৰতৰ বুকুত। তোৰ বিচক্ষণতাত প্ৰাণ পাবই লাগিব আমাৰ অসম। তোৰ দক্ষতাত
তোৰ দক্ষতাত উজলি উঠিবই লাগিব হেঁপাহৰ সকলো ঘৰ ককাইদেউ তই স্থিতপ্ৰজ্ঞ তই সূৰুজৰ কিৰণৰ দৰে শাশ্বত তই স্থিতপ্ৰজ্ঞ